আজি 22 মে 2021 তাৰিখে আবেলি 6 বজালৈ গ্ৰহণ কৰিব। মাননীয় সদস্য সকলোৱে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত যদি কোনো সংশোধনী জাননী থাকে তেনেহলে ওপৰত স্থিৰ কৰি দিয়া সময় আৰু তাৰিখত অসম বিধানসভাৰ সচিবৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব। এতিয়া আইটেম নম্বৰ 3.1 এর ঘোষণা আছে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 9.1 অধীনত পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন পৰিচালনা কৰিবৰ বাবে নিম্নলিখিত মাননীয় সদস্যকেইগৰাকীক সভাপতি হিচাপে মনোনীত কৰা হল। শ্ৰী ৰঞ্জিত দত্ত, শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা, শ্ৰী ৱাজেদ আলী চৌধুৰী, শ্ৰী ৰবিৰাম নাৰ্জাৰী। এতিয়া আছে আইটেম নম্বৰ 3.2 অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 228 অনুসৰি অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিখন নিম্নোক্ত সদস্যসকলৰ দ্বাৰা গঠন কৰা হল। শ্ৰী বিশ্বজিৎ দৈমাৰী সভাপতি, অধ্যক্ষ অসম বিধানসভা, ৰঞ্জিত কুমাৰ দাস সদস্য, মন্ত্ৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি, শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী পৰিবহণ ইত্যাদি সদস্য, শ্ৰী পীযুষ হাজৰিকা মন্ত্ৰী সংসদীয় পৰিক্ৰমা ইত্যাদি সদস্য, শ্ৰী অতুল বৰা মন্ত্ৰী কৃষি ইত্যাদি সদস্য, শ্ৰী উৰ্খাওগৰা ব্ৰহ্ম মন্ত্ৰী হস্ততাঁত বস্ত্ৰ আৰু ৰেশম ইত্যাদি শইকীয়া বিৰোধী দলৰ সভাপতি সদস্য। সদন 24/5/2021 তাৰিখৰ পুৱা ক'ত আছে নেক্সট পেজ আৰু আমাৰ থাকি গৈছে সদস্যটো শ্ৰী ভৱেশ কলিতা বিধায়ক সদস্য, শ্ৰী ৰকিবুল হুছেইন সদস্য, শ্ৰী হাফিজ বছিৰ আহমেদ সদস্য, শ্ৰী দুৰ্গাদাস বড়ো সদস্য, শ্ৰী মনোৰঞ্জন তালুকদাৰ সদস্য। আজি সদনৰ কাৰ্যসূচীৰ সমাপ্ত হোৱাৰ লগে লগে অধ্যক্ষৰ কাৰ্যালয় সভাকক্ষত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ এখন বৈঠক আহ্বান কৰা হৈছে। মই সমিতিৰ মাননীয় সদস্যসকলক উক্ত বৈঠকত উপস্থিত থাকিবলৈ অনুৰোধ জনালো। অহা সোমবাৰ 24 মে 2021 ইংৰাজী তাৰিখ ৰাতিপুৱা 9:30 বজালৈ সদন স্থগিত থাকিল।